নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, স্বামীৰ দুৰ্ভাগ্যৰ কাৰণ হ'ব পাৰে স্ত্ৰীৰ মূৰৰ সেন্দুৰ। প্ৰাচীন কালৰে পৰা হিন্দু মহিলাসকলে নিজৰ স্বামীৰ বাবে শিৰত সেন্দুৰ লৈ আহিছে। সেন্দুৰক মহিলাৰ 16 শৃংগাৰৰ ভিতৰত এটা মনা হয়। সনাতন ধৰ্মত সেন্দুৰক বিবাহিতা মহিলাৰ মুখ্য প্ৰতীক মনা হৈছে, যাক স্বামীৰ মংগলৰ বাবে তেওঁলোকে পৰিধান কৰে। সেন্দুৰৰ ৰঙা ৰঙে শক্তি আৰু ভালপোৱাক মজবুত কৰে। কিন্তু এই সেন্দুৰ পৰিধান কৰাৰো কিছুমান বিশেষ নীতি নিয়ম আছে, কাৰণ ভুল নিয়মে সেন্দুৰ ল'লে সেয়া আপোনাৰ পতিৰ বাবে দুৰ্ভাগ্যক মাতি নিব পাৰে। সেয়েহে এই বিষয়ে বিতংভাৱে জানিবলৈ ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হিন্দু ধৰ্মত এনে মান্যতা আছে যে স্ত্ৰীয়ে তেওঁৰ সেন্দুৰৰ শক্তিৰে স্বামীক যিকোনো বিপদৰ পৰা বচাই নিব পাৰে। সেইবাবে হিন্দু ধৰ্মত মহিলাৰ বিয়াৰ পিছত সেন্দুৰ লোৱাৰ পৰম্পৰা আছে। প্ৰচলিত মান্যতাৰ অনুসৰি মহিলাই যদি মূৰৰ ঠিক মাজত সেন্দুৰ লগায়, তেতিয়াহ'লে তেওঁৰ পতিৰ কেতিয়াও অকাল মৃত্যু নহয়। ফলত তাইৰ স্বামীয়ে এটা দীৰ্ঘ জীৱন লাভ কৰে। যি স্ত্ৰীয়ে নিজৰ মূৰত ঠিক মাজত সেন্দুৰ নলগাই ছাইডৰ ফালে লগায়, তেনে মহিলাৰ প্ৰতি তাইৰ পৰা দূৰত গুচি যায়। তেওঁলোকৰ মাজত সৰ্বদা মত বিৰোধ লাগি থাকে, ফলত দাম্পত্য জীৱন সুখৰ নহয়। কিছু মহিলাই আকৌ আধুনিক দেখুৱাবলৈ সেন্দুৰক চুলিৰে ঢাকি ৰাখে। এনে মহিলাৰ স্বামীও সমাজত হেৰাই যায়, অৰ্থাৎ সমাজত তেওঁলোকৰ কোনো নাম সন্মান নাথাকে আৰু তেওঁলোকৰ পৰিবাৰ আৰু স্বামীক সমাজত কোনেও গুৰুত্ব নিদিয়ে। অনেক মহিলাই মূৰত নাম মাত্ৰহে সেন্দুৰ লগায়, কিন্তু এনে কৰিলে স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক নষ্ট হৈ যায়, ফলত সংসাৰলৈ অশান্তি নামি আহে। কিছু মহিলাই ভিজা সেন্দুৰ মূৰত লগায়, কিন্তু যি স্ত্ৰীয়ে ভিজা সেন্দুৰ শিৰত লগায়, তেওঁলোকৰ প্ৰতিও ভিজা সেন্দুৰৰ দৰে শুকাই যায়। গতিকে ভুলতো ভিজা সেন্দুৰ মূৰত নলগাব। অনেক মহিলাই মূৰত সেন্দুৰৰ ঠাইত অন্য ৰঙা ৰঙৰ কছমেটিক ব্যৱহাৰ কৰে, যিবোৰ দেখাত সেন্দুৰৰ দৰে হ'লেও সি বাস্তৱত সেন্দুৰ নহয়। এনে কাম আপুনি ভুলতো নকৰিব, কাৰণ ইয়াৰ পৰা আপোনাৰ স্বামী অমংগল হোৱাটো নিশ্চিত। হিন্দু শাস্ত্ৰৰ অনুসৰি শৰীৰৰ বিভিন্ন স্থানত বিভিন্ন দেৱতাৰ বিৰাজমান থাকে। কোৱা হয় যে স্বয়ং ব্ৰহ্মা কপালত অৱস্থান কৰে। সেয়েহে ব্ৰহ্মাক সন্মান জনাবলৈ আৰু সন্তুষ্ট কৰি ৰাখিবলৈ বিবাহিতা মহিলাই সেন্দুৰ লোৱাটো উচিত। ইয়াৰ উপৰিও সেন্দুৰ লোৱাৰ কিছুমান বৈজ্ঞানিক কাৰণো আছে। বৈজ্ঞানিকসকলৰ অনুসৰি সেন্দুৰে মগজ আৰু মূৰৰ নাৰ্ভৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মহিলাই যি ঠাইত সেন্দুৰ লগায়, মূৰৰ সেই ঠাইত গুৰুত্বপূৰ্ণ নাৰ্ভ থাকে, ফলত সেই ঠাইত লগোৱা সেন্দুৰে মেডিটেশ্যনত সহায় কৰে। আনকি টোপনি বঢ়োৱাটো সহায় কৰে সেন্দুৰে। বিয়াৰ পিছত মহিলাৰ জীৱনলৈ নানান ধৰণৰ সমস্যা আহি থাকে। সেইবাবে মূৰৰ সঠিক স্থানত লগোৱা সেন্দুৰে মহিলাক শান্ত আৰু ধৈৰ্যৱান বনাই ৰাখে। সেইবাবে সেন্দুৰ মন আৰু শৰীৰ উভয়ৰে বাবে বহু কাৰ্যকৰী। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।